হেল্ল' ফ্ৰেণ্ডছ, আজি আহক আমি চাওঁ লাৰ্ণাৰ লাইচেন্স হৈ যোৱাৰ পাছত পাৰ্মানেণ্ট ড্ৰাইভিং লাইচেন্সৰ কাৰণে আমি কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰোঁ। আমি লাৰ্ণাৰ লাইচেন্সখন পোৱা 30 দিন পাছতহে আমি মেইন ড্ৰাইভিং লাইচেন্সখনৰ কাৰণে আমি এপ্লাই কৰিব পাৰিম। এপ্লাই কৰিবৰ কাৰণে আমি প্ৰথমতে পৰিবহণ অফিচিয়েল ৱেবছাইটত আহি যাম আৰু এইখন পেজৰ লিংকটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আপুনি তাত ক্লিক কৰিও এইখন পেজত ডাইৰেক্টলি ইয়াত আহি যাব পাৰে। ইয়াত আমি ড্ৰাইভাৰ/লাৰ্ণাৰ লাইচেন্স ইয়াত আমি ক্লিক কৰিম। তাৰ পাছত আমি আমাৰ ষ্টেটখন চিলেক্ট কৰিম। ষ্টেটখন চিলেক্ট কৰাৰ পাছত দেখিছে এনেকৈ পপ আপ SMS এটা আহিছে, এইটো আমি স্কিপ বা ক্ল'জ কৰি দিম। তাৰ পাছত আমি ইয়াত এপ্লাই ফৰ ড্ৰাইভিং লাইচেন্স ইয়াত আমি ক্লিক কৰি দিম। তাৰ পাছত আমি ইয়াত আমাৰ লাৰ্ণাৰ লাইচেন্স নম্বৰটো আমি এণ্টাৰ কৰিম আৰু লাৰ্ণাৰ লাইচেন্সৰ নম্বৰটো এণ্টাৰ কৰোঁতে ভালকৈ কৰিব। ইয়াত আমি দেখিছে আমাৰ প্ৰথম ষ্টেটখন AS, তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট কোডটো 23, তাৰপিছত আপোনালোকৰ লাৰ্ণাৰ লাইচেন্সৰ স্পেচ থাকিব, তো ইয়াতো আপোনালোকক স্পেচ দিব লাগিব। স্পেচ নিদিয়াকৈ এণ্টাৰ নকৰিব, স্পেচ দি স্লেছটো দিব। তাৰ পাছতহে যেনেকৈ নম্বৰকেইটা তেনেকৈ দিব, মানে লাৰ্ণাৰ লাইচেন্সখন যেনেকৈ লাৰ্ণাৰ লাইচেন্সৰ নম্বৰটো আছে একজেক্ট তেনেকৈ এণ্টাৰ কৰিব। পিছত আমি ইয়াত ডেট অফ বাৰ্থটো আমি এণ্টাৰ কৰিম আৰু ডেট অফ বাৰ্থটো এণ্টাৰ কৰাৰ পিছত আমি ইয়াত অ'কে ইয়াত আমি ক্লিক কৰি দিম। অ'কে ক্লিক কৰাৰ লগালগ দেখিছে এনেকৈ পেজখন অ'পেন হৈ গৈছে। ইয়াত দেখিছে আমাৰ ডিটেইলছ ওলাই গৈছে। তাৰপাছত আমি তলত স্ক্ৰল কৰি আহিম আৰু ইয়াত দেখিছে আমি যোনখন লাৰ্ণাৰ লাইচেন্সৰ কাৰণে আমি ভেহিকল ক্লাছ চিলেক্ট কৰিছিলোঁ সেইখন ওলাই আছে। তো ইয়াত আমি চিলেক্ট অল ইয়াত আমি ক্লিক কৰি দিম। চিলেক্ট অলত ক্লিক কৰাৰ পাছত দেখিছে আমাৰ ভেহিকল ক্লাছখন চিলেক্ট হৈ গ'ল। তাৰ পাছত আমি ইয়াত ছাবমিট ইয়াত আমি ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ পাছত দেখিছে এনেকৈ এটা ওপৰত পপ আপ SMS আহিছে। ইয়াত লিখা আছে যে এইটো এড্ৰেছে আমাৰ স্মাৰ্ট কাৰ্ড মানে আমাৰ ড্ৰাইভিং লাইচেন্সখনত প্ৰিণ্ট হৈ আহিব। তাৰ পাছত ইয়াতো আমি অ'কে ইয়াত আমি ক্লিক কৰি দিম। তাৰপাছত ইয়াতো আমি অ'কে ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে এইটো আমাৰ মেইন ড্ৰাইভিং লাইচেন্সৰ এপ্লিকেশ্যন নম্বৰ হয় আৰু ইয়াত দেখিছে আমি ডকুমেণ্ট আপলোড অকল আমাৰ লাৰ্ণাৰ লাইচেন্সখন কৰিব লাগিব আৰু ইয়াত আপোনালোকে ক্লিক কৰি একনলেজমেণ্ট শ্লিপখন প্ৰিণ্ট আউট বা ডাউনলোড কৰি থ'ব পাৰে আৰু তাৰ পাছত আমি ইয়াত নেক্সটত ক্লিক কৰি দিম। তাৰ পাছত ইয়াত দেখিছে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম 1 ইয়াত আমি ক্লিক কৰি এইখন ফৰ্ম ডাউনলোড কৰি থ'ম। লগতে আমি একনলেজমেণ্ট শ্লিপ আৰু এপ্লিকেশ্যন ফৰ্ম এইখনো আমি ডাউনলোড কৰি থ'ম। শ্ব' ফটো এণ্ড চাইন ইয়াত আমি ক্লিক কৰিলে আমাৰ ফটো আৰু ছিগনেচাৰটো দেখিব পাৰিম আৰু ইয়াত দেখিছে আমাৰ এপ্লিকেশ্যন ডিটেইলছ ফিল আপ কৰা হৈ গ'ল। অকল এতিয়া আমাৰ ডকুমেণ্ট আপলোড কৰিব আছে। তো সেইটো কাৰণে আমি এতিয়া ইয়াত প্ৰচিড ইয়াত আমি ক্লিক কৰি দিম। এতিয়া ইয়াত দেখিছে আমাৰ এপ্লিকেশ্যন নম্বৰ আৰু ডেট অফ বাৰ্থটো ওলাই আছে। তাৰপিছত ইয়াত ছাবমিট ইয়াত আমি ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ পিছত দেখিছে এনেকৈ এখন পেজ অ'পেন হৈছে। ইয়াত আমি অ'কে ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে আমি ইয়াত ডকুমেণ্ট আপলোড কৰিব লাগিব। তো ইয়াত আমি ডকুমেণ্টছ ইয়াত আমি লাৰ্ণাৰ লাইচেন্স এখন আমি চিলেক্ট কৰিম। তাৰপিছত আমি প্ৰুভত ইয়াত আমি লাৰ্ণাৰ লাইচেন্স এইটো চিলেক্ট কৰিম। ইয়াত ডকুমেণ্ট নম্বৰ আপুনি আপোনাৰ লাৰ্ণাৰ লাইচেন্সৰ এপ্লিকেশ্যন নম্বৰটো এণ্টাৰ কৰি দিব। তাৰ পাছত ইয়াত ইছ্যু ডেটটো আপুনি এণ্টাৰ কৰিব। ইছ্যু ডেটটো আপুনি মানে আপোনাৰ লাৰ্ণাৰ লাইচেন্সখন যেতিয়া আপুনি মানে পাইছিলে সেইটো আপোনাৰ ইছ্যু ডেট হ'ব। তাৰ পাছত ইয়াত আপুনি কণ্টেক্ট নম্বৰটো এণ্টাৰ কৰি দিব। এতিয়া আমি ইয়াত লাৰ্ণাৰ লাইচেন্সখনৰ ফটো আপলোড কৰিব লাগিব। আপলোড কৰাৰ আগত এইটো কথা মনত থ'ব যে আমি ইয়াত যে মানে ফটো ফৰ্মেটটো JPG বা PDF ফৰ্মেটতে আমি আপলোড কৰিব পাৰিম আৰু চাইজটো 500 KBতকৈ বেছি হ'ব নালাগিব। তো এতিয়া আমি ইয়াত চুজ ফাইলত ক্লিক কৰি আমাৰ ডকুমেণ্টখন আমি চিলেক্ট কৰি ল'ম আৰু তাৰ পাছত ইয়াত আমি আপলোড ইয়াত আমি ক্লিক কৰিম আৰু তাৰ পাছত আপুনি ইয়াত ভিউ ক্লিক কৰি আপুনি ডকুমেণ্টখন কোনখন আপলোড কৰিছে এখন চাব পাৰে বা কাৰেক্টখন মানে আপলোড হ'ল নাই। তাৰ পাছত আমি ইয়াত কনফাৰ্মত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে আমাৰ ডকুমেণ্ট আপলোড হৈ গ'ল। এতিয়া আমি নেক্সট ইয়াত আমি ক্লিক কৰি দিম। পিছত ক্লিক কৰাৰ পিছত দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে। ইয়াত দেখিছে আমাৰ এপ্লিকেশ্যন ফিল আপ কমপ্লিট হৈ গ'ল, ডকুমেণ্ট আপলোডো হৈ গ'ল। এতিয়া আমি ফ্ৰী পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰিবৰ কাৰণে আমি ইয়াত ফ্ৰী পে'মেণ্ট এইটো আমি ক্লিক কৰিম। ফ্ৰীটো ওলাই গৈছে। তো এতিয়া আমি ইয়াত ক্লিক কৰিলে দেখিছে গ্ৰেছ বুলি এটা নতুন পে'মেণ্ট মেথড আহিছে। তো এইটো গ্ৰেছ এইটো নিউ পে'মেণ্ট মেথড হয়, আগতে নাছিলে এইটো পে'মেণ্ট মেথড। তো এতিয়া এইটো আপডেট হৈ গ'ল। তো এতিয়া গ্ৰেছ এইটো পে'মেণ্ট মেথড আহিলে। তো আমি এতিয়া ইয়াত গ্ৰেছ এইটো চিলেক্ট কৰিম। তাৰ পাছত এই কেপচাৰ কোডটো আমি এণ্টাৰ কৰি নাও ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে। তো ইয়াত আমি এইটো এগ্ৰী কৰি ল'ম আৰু এগ্ৰী কৰি পেলাই প্ৰচিড টু পে'মেণ্ট ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে এনেকৈ এখন নতুন পেজ অ'পেন হৈ গৈছে। তো ইয়াত আমি চিলেক্ট বেংকত আমি এক্সিছ ইজি পে এইটো আমি চিলেক্ট কৰি দিম। তাৰ পাছত আমি এইটো এগ্ৰী কৰি আমি প্ৰচিড ফৰ পে'মেণ্ট ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে এনেকৈ পপ আপ SMS এটা আহিছে। তো ইয়াতো আমি অ'কে ক্লিক কৰি দিম। এতিয়া দেখিছে এনেকৈ পেজখন অ'পেন হৈ আছে। ইয়াত আমি এইটো এগ্ৰী কৰি দিম আৰু ইয়াত দেখিছে পে'মেণ্ট অপশ্যনত 3টা পে'মেণ্ট মেথড আছে, UPI, কাৰ্ড পে'মেণ্ট আৰু ইণ্টাৰনেট বেংকিং। তো আমি এই 3টা মেথডৰ ভিতৰত যিকোনো এটা মেথড কৰিব পাৰোঁ। দেখিব পাৰিছে আপুনি যদি কাৰ্ড পে'মেণ্ট কৰে তেন্তে ইয়াত 2টা অপশ্যন আছে। যদি আপোনাৰ কাৰ্ডখন ভিজা কাৰ্ড বা মাষ্টাৰ কাৰ্ড হয় তেন্তে এইটো অপশ্যনত চিলেক্ট কৰিব, বা যদি আপোনাৰ কাৰ্ডখন ৰুপে কাৰ্ড হয় তেন্তে এইটো অপশ্যনত চিলেক্ট কৰিব। আৰু যদি আপুনি ইণ্টাৰনেট বেংকিং কৰিম বুলি ভাবিছে তেন্তে দেখিছে 3টা অপশ্যন আছে। তো ইয়াত যদি আপোনালোকৰ এক্সিছ বেংকৰ ইণ্টাৰনেট বেংকিং ফেচিলিটি নাই, মানে এক্সিছ বেংকৰ যদি আপোনাৰ একাউণ্ট নাই,
বেলেগ বেংকত আছে মানে যেনেকৈ আপোনাৰ SBI বা HDFC বেংকত আছে তো তেনেহ'লে আপোনালোকে ইয়াত এইটো আদাৰ বেংক এইটো আপোনালোকে অপশ্যনটো চিলেক্ট কৰিব তো তেতিয়া আপোনালোকে কৰিব পাৰিব তো ইয়াত মই UPI পে'মেণ্ট কৰিম তো সেইটো কাৰণে মই UPI এইটো চিলেক্ট কৰিছোঁ তো ইয়াত মই মোৰ UPI IDটো মই ইয়াত এণ্টাৰ কৰিম তাৰপিছত মই কেপচাৰ কোডটো এণ্টাৰ কৰি তাৰ পাছত আমি কমপ্লিট পে'মেণ্ট অন ফোন ইয়াত আমি ক্লিক কৰি দিম তো ইয়াত ক্লিক কৰাৰ পিছত আমাৰ ফোনৰ যোনটো আমি UPI এণ্টাৰ কৰিছিলোঁ তো সেই UPI পে'মেণ্টটো আমি কমপ্লিট কৰি দিম তো একচেপ্ট কৰাৰ পিছত দেখিছে আমাৰ পে'মেণ্টটো ছাকচেছফুলি হৈ গ'ল তো ইয়াত আমি এতিয়া ৰিচিপ্টখন আমি প্ৰিণ্ট আউট কৰিম তো ৰিচিপ্টখন প্ৰিণ্ট আউট কৰিবলৈ আমি ইয়াত ক্লিক হিয়াৰ টু প্ৰিণ্ট ৰিচিপ্ট ইয়াত আমি ক্লিক কৰি দিম তাৰপাছত দেখিছে তো আমি ইয়াত আমাৰ এপ্লিকেশ্যন এনেকৈ চিলেক্ট কৰি ল'ম তাৰপাছত আমি ইয়াত এই কেপচাৰ কোডটো এণ্টাৰ কৰি প্ৰিণ্ট ৰিচিপ্ট ইয়াত ক্লিক কৰি দিম প্ৰিণ্ট ৰিচিপ্টত ক্লিক কৰাৰ লগে লগে দেখিছে আমাৰ পে'মেণ্ট ৰিচিপ্টখন এখন তো এখন আমি ছেভ বা প্ৰিণ্টত ওলাই থ'ম আমি এতিয়া আমাৰ এপ্লিকেশ্যন ষ্টেটাছটো আমি চেক কৰি ল'ম সেইটো কাৰণে আমি পৰিবহণ হোম পেজত আহিম ইয়াত আমি এপ্লিকেশ্যন ষ্টেটাছ ইয়াত আমি ক্লিক কৰি দিম তাৰপাছত ইয়াত আমি আমাৰ এপ্লিকেশ্যন নম্বৰ আৰু আমাৰ ডেট অফ বাৰ্থটো আমি এণ্টাৰ কৰি এই কেপচাৰটো এণ্টাৰ কৰি দিম আৰু তাৰপিছত আমি ছাবমিট ইয়াত আমি ক্লিক কৰি দিম তাৰপাছত দেখিছে এনেকৈ ইয়াত দেখিছে আমাৰ ফ্ৰী পে'মেণ্টটো কমপ্লিট হৈ গ'ল আৰু ইয়াত দেখিছে এতিয়া গোটেইখিনি পেণ্ডিং হৈ আছে তো এইখিনি আমি DTO বা RTO অফিচ গৈহে এইখিনি কমপ্লিট কৰিব লাগিব এতিয়া আমি DL স্লট বুকিং কৰিব লাগিব DL স্লট বুকিং কৰোঁতে কেতিয়াবা অলপ প্ৰব্লেম হৈ যায় যেনেকৈ আপুনি স্লট নাপাব পাৰে বা কেতিয়াবা আমি স্লট বুকিং কৰোঁতে এৰাৰ বুলি দেখাই দিয়ে তো তেনেকুৱা পৰিস্থিতি হ'লে আমি যোনটো মানে DTO অফিচত এপ্লাই কৰিছোঁ সেই অফিচটোত আমি যাব লাগিব তাত গৈ আমি তাৰ সমাধানটো পাম DL স্লট বুকিং কৰোঁতে আপোনালোকে আৰু এটা কথা মন কৰিব আমি যোনদিনা পে'মেণ্ট কৰিছোঁ সেইদিনা একেদিনাই মানে কেতিয়াবা DL স্লট বুকিং আমি কৰিব নোৱাৰোঁ এৰাৰ বুলি আহি যায় তো তেনেকুৱা হ'লে আপোনালোকে 2 দিন বা এদিন ৰখি দিব তাৰপিছত DL স্লট বুকিং কৰিব তেতিয়া আপোনালোকৰ নিশ্চয় হৈ যাব তো এতিয়া আহক আমি এইটো ভিডিঅ'ত চাওঁ DL স্লট বুকিং কেনেকৈ কৰিব লাগিব DL স্লট বুকিং কৰিবৰ কাৰণে আমি পৰিবহণ ৱেবছাইটৰ হোম পেজত আহিম তাৰ পাছত আমি ইয়াত এপইণ্টমেণ্ট ইয়াত আমি ক্লিক কৰিম এপইণ্টমেণ্টত ক্লিক কৰাৰ পাছত ইয়াত দেখিছে স্লট বুকিং DL টেষ্ট ইয়াত আমি ক্লিক কৰি দিম তাৰ পাছত ইয়াত দেখিছে দুটা অপশ্যন আছে লাৰ্ণাৰ লাইচেন্স বা এপ্লিকেশ্যন নম্বৰ তো আমি যোনটো চিলেক্ট কৰিলেও হ'ব তো ইয়াত মই লাৰ্ণাৰ লাইচেন্স চিলেক্ট কৰিছোঁ তাৰ পাছত ইয়াৰ লাৰ্ণাৰ লাইচেন্স নম্বৰটো এপ্লিকেণ্ট ডেট অফ বাৰ্থটো তাৰপিছত এই কেপচাৰ কোডটো এণ্টাৰ কৰি আমি ছাবমিট ইয়াত আমি ক্লিক কৰি দিম আমিতো ক্লিক কৰাৰ পাছত দেখিছে এনেকৈ আহিছে তো ইয়াত আমাৰ গোটেই ডিটেইলছ আহি গৈছে ইয়াত আমি আমাৰ ভেহিকেল ক্লাছটো আমি চিলেক্ট কৰি ল'ম ইয়াত মই অকল মটৰচাইকেল উইদাউট গিয়াৰৰ কাৰণে এপ্লাই কৰিছিলোঁ লাৰ্ণাৰ লাইচেন্স তো সেইটো কাৰণে মোৰ ইয়াত অকল এখন ভেহিকেল ক্লাছ আহিছে আপুনি যদি LMV আৰু মটৰচাইকেল দুইটাৰ কাৰণে যদি এপ্লাই কৰিছে তো দুটাই ইয়াত আহিব মানে যিমানকেইটা ভেহিকেল ক্লাছ এপ্লাই কৰিছিলে গোটেইকেইটা আহিব তো আপুনি গোটেইকেইটা চিলেক্ট কৰি দিব যাতে আপুনি ড্ৰাইভিং টেষ্ট দিব পাৰে আৰু তাৰ পাছত প্ৰচিড টু বুক ইয়াত আমি ক্লিক কৰিম তাৰ পাছত দেখিছে এনেকৈ কেলেণ্ডাৰখন ওলাই গৈছে ইয়াত আমি চিলেক্ট কৰিব লাগিব DL স্লট তো আপুনি মানে DL এক্সাম যোনদিনা দিব খুজিছে তো সেইদিনা আপুনি সেই ডেটটো চিলেক্ট কৰিব আপোনাৰ সুবিধা মতে আপুনি চিলেক্ট কৰিব পাৰে তো ইয়াত দেখিছে যোনবোৰ মানে সেউজীয়া আছে সেইবোৰ আপুনি চিলেক্ট কৰিব পাৰিব আৰু যোনবোৰ ৰঙাত আছে সেইবোৰ আপুনি চিলেক্ট কৰিব নোৱাৰে তো ইয়াত মই ডিচেম্বৰ মাহৰ 15 তাৰিখে মই চিলেক্ট কৰিছোঁ তো ইয়াত মই 15 তাৰিখ চিলেক্ট কৰাৰ লগে লগে আপোনালোকে দেখিছে এইফালে টাইম চিলেক্ট কৰিবলৈ আহি গ'ল তো ইয়াত দেখিছে 10টাৰ পৰা 12টালৈকে টাইম নাই অকল ইয়াত মানে আপুনি দেখিছে 15 to 17 8 টাইম আছে মানে আপোনাৰ 3টাৰ পৰা 5টা এইটো টাইমত জেগা আছে তো মই ইয়াত চিলেক্ট কৰি দিম মানে আপুনি ইয়াত ডেট টাইম এইটো আপোনাৰ সুবিধা মতে চিলেক্ট কৰিব আপুনি যোনটো ডেট বা টাইমত আপুনি ভালকৈ যাব পাৰিব তো সেইটো টাইমতে আপোনালোকে চিলেক্ট কৰি ল'ব তাৰ পাছত আমি ইয়াত বুক স্লট ইয়াত আমি ক্লিক কৰিম তাৰ পাছত আমাৰ মোবাইল নম্বৰত এটা সিকিউৰিটি কোড যাব এইটো ইয়াত এণ্টাৰ কৰি দিম যদি সিকিউৰিটি কোডটো নাযায় তো তেনেহ'লে আপোনালোকে ৰিচেণ্ড ইয়াত ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইলত যাব তাৰপৰা কোডটো এণ্টাৰ কৰাৰ পাছত আমি ইয়াত ছাবমিট ইয়াত আমি ক্লিক কৰি দিম ছাবমিটত ক্লিক কৰাৰ পাছত এতিয়া দেখিছে এইটো প্ৰিভিউ আহিছে মানে ইয়াত আমি ট্ৰেক কৰি ল'ম যে আমি যোনটো মানে ডেট বা যোনটো টাইম চিলেক্ট কৰিছিলোঁ সেইটো ঠিক আছে তো সেই চব ঠিক থকাৰ পিছত আমি ইয়াত কনফাৰ্ম টু স্লট বুক ইয়াত আমি ক্লিক কৰি দিম এতিয়া দেখিছে আমাৰ স্লট বুকিং হৈ গ'ল আমি এইখন এতিয়া প্ৰিণ্ট ওলাই ল'ব লাগিব প্ৰিণ্টআউট ওলাই ল'ব লাগিব তো সেইটো কাৰণে আমি এইখন ছেভ কৰি থ'ম যদি আপোনালোকৰ প্ৰিণ্টাৰ আছে তেতিয়া আপোনালোকে একেবাৰে ওলাই ল'ব পাৰে তো এতিয়া আমাৰ মেইন ড্ৰাইভিং লাইচেন্স অনলাইন এপ্লাই কৰা গোটেইখিনি প্ৰচেছ হৈ গ'ল এতিয়া আমি DTO অফিচ যাওঁতে কি ডকুমেণ্ট লৈ যাব লাগিব সেইখিনি চাওঁ আহক DL এক্সামৰ কাৰণে স্লট বুকিং কৰি থৈছোঁ তো সেইদিন আমি যাওঁতে লগত এপ্লিকেশ্যন ৰেফাৰেঞ্চ স্লিপ মানে এইখন আমি লৈ যাম তাৰ পাছত ছেল্ফ ডিক্লেৰেশ্যন ফৰ্ম 1 এইখনো লৈ যাম এইখন কিন্তু আমি হাতেৰে ফিল আপ কৰি ল'ম মানে আমি গোটেইকেইটাত নোতে টিক মাৰ্ক কৰি দিম অকল অপশ্যন বিটোত আমি য়েছত টিক কৰিম
তাৰ পাছত আমি এই স্লট বুকিং কৰা এইখন প্ৰিণ্ট আউটটো আমি লৈ যাম। তাৰ পাছত আমি আমাৰ লাৰ্ণাৰ লাইচেন্সখন আমি লৈ যাম আৰু আমাৰ পে'মেণ্ট ৰিচিপ্টখনো আমি লৈ যাম, মানে আমি যোনখন DLৰ কাৰণে পে'মেণ্ট কৰিছিলোঁ সেই পে'মেণ্ট ৰিচিপ্টখন লৈ যাম। আৰু তাৰপিছত আমি এই ফৰ্ম 4 এইখন দেখিছে আৰু এইখন লৈ যাম। এই ফৰ্ম 4খনৰ মানে PDF ফাইলটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপুনি তাত ক্লিক কৰি প্ৰিণ্ট আউট ওলাই ল'ব পাৰে বা আপোনালোকে এখন DTO অফিচৰ ওচৰৰ দোকানবোৰতো পাই যাব। ইয়াত মানে যোনটো RTO অফিচত দিব, মানে DTO অফিচত দিব, তো সেইটো নামটো লিখিব। ইয়াত আমি পাছপৰ্ট ফটো এখন লগাব লাগিব। তো তাৰপিছত ইয়াত ভেহিকেল ক্লাছটো আপোনালোকে দেখিছে, এইফালে আপোনালোকৰ নামটো লিখা আছে ভেহিকেলৰ। তো আপোনালোকে যোনটো মানে ভেহিকেল ক্লাছৰ এক্সাম দিছে তো ছাইডত এনেকৈ লিখি দিব। মই যিহেতু মটৰ চাইকেল উইদাউট গিয়েৰ দিছোঁ, তো সেইটো কাৰণে মই ইয়াত ছাইডত দেখিছে MCWOG এনেকৈ লিখিছোঁ। আৰু আপুনি যদি LMV দিছে তো তেনেহ'লে আপোনালোকে এইটো দেখিছে লাইট মটৰ ভেহিকেল য'ত লিখা আছে, তো তাৰ ছাইডত LMV এনেকৈ লিখি দিব। তো তাৰপিছত ইয়াত আমি এড্ৰেছটো দি দিম। আপোনালোকৰ এড্ৰেছ যোনটো অনলাইন ফৰ্ম ফিল আপ কৰোঁতে কৰিছিলে সেইটো এড্ৰেছে ইয়াত এণ্টাৰ কৰিব। ইয়াত দেখিছে, ইয়াত আপোনাৰ লাৰ্ণাৰ লাইচেন্স নম্বৰটো এণ্টাৰ কৰিব, ইছ্যু ডেটটো এণ্টাৰ কৰিব, আপোনাৰ চাইনটো মাৰি দিব, তাৰপিছত হৈ যাব। এইখিনি কাম আপোনাৰ এক্সাম হৈ যোৱাৰ পিছত DTO অফিচৰ অথৰিটিয়ে কৰিব। DTO অফিচ আপোনালোকে যাওঁতে মানে যোনটো টাইম আপোনালোকে স্লট টাইমত চিলেক্ট কৰিছিলে সেইটোতকৈ 1 ঘণ্টা আগত যাব, যাতে আপোনালোকে DTO অফিচ গৈ মেলি ডকুমেণ্ট ক'ত ছাবমিট দিব লাগে বা কি কৰিব লাগে আপোনালোকে সুধিব পাৰে যদি আপোনালোকে নাজানে। তাৰ পাছত আৰু এটা মেইন কথা হৈছে যে যদি আপুনি বাইক বা গাড়ী টেষ্ট দিব যায়, আপুনি কিন্তু এনেকুৱা নম্বৰ প্লেটহে গাড়ীখনত নিব। ফেঞ্চি নম্বৰ প্লেট হ'লে আপোনালোকৰ গাড়ীখন মানে একচেপ্টে নকৰিব, আপোনাৰ ফেইল হৈ যাব, চলাব নিদিব। তো সেইটো কাৰণে আপোনালোকে ফেঞ্চি নম্বৰ প্লেট লগোৱা গাড়ী লৈ নাযাব। আৰু বাইক টেষ্টৰ কাৰণে আপোনালোকে গ্লেমাৰ বা স্প্লেণ্ডাৰ তেনেকুৱা বাইক হ'লে ভাল, কাৰণ বেছি টাৰ্ণ ল'ব লাগে। তাত আপোনালোকে দেখিছেই চাগে জিগজাগকৈ তাত মানে ট্ৰেকটো বনাই দিয়া হয়, তো তাত চলাব লাগে, ভৰিটো পেলাবলগীয়া নহয়। তো আপোনালোকে যদি R15 বা R3 তেনেকুৱা বাইক যদি লৈ যায়, সেইবোৰ বাইক আপোনালোকে দেখিছে বেছি টাৰ্ণ ল'ব নোৱাৰে, বেছি জেগা লাগে সেইবোৰ বাইকৰ। তো তেনেকুৱা বাইক লৈ নাযাব, তো নহ'লে আপোনাৰ দিগদাৰ হ'ব নিজৰ। তো এইটোৱে গোটেই প্ৰচেছটো হয় লাৰ্ণাৰ লাইচেন্স পোৱাৰ পাছত মেইন ড্ৰাইভিং লাইচেন্সৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে আৰু তাৰপিছত কি কৰিব লাগে। তো আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তো তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল ন'টিফিকেশ্যন আইকনটো দবাই দিব, যাতে পোনপ্ৰথমে আপোনালোকৰ এনেকুৱা ইনফৰমেশ্যন বেছ ভিডিঅ' পাই থাকে।